বিষাদ আকৌ গাইছিল সেই গান মেঘাচ্ছন্ন নিশাৰ অন্ধকাৰত যি গানে জোৰ পেলাইছিল তেওঁৰ বুকুত। আকৌ লিখিছিলোঁ এটি প্ৰেমৰ কবিতা, যি কবিতাৰ শব্দই তেওঁক মোহিত কৰিছিল। কিন্তু নিস্তব্ধ হৈ গৈছিল সময়। কঠিন হৃদয়ৰ লগত পৰাজিত হৈ নিৰুপায় হৈ অনিশ্চিতকৃতভাৱে মেলি গৈছিল কিছু বিষাদ আৱেগৰ পৃষ্ঠাবোৰ। কবিতাৰ পংক্তিবোৰৰ মাজেৰে ব্যাখ্যা হোৱা ট্ৰেজেডি সুৰৰ সমভাগী হৈ সহানুভূতিৰ প্ৰতিমূৰ্তি হৈ প্ৰথমতে দৰ্শক পাঠক পিছলৈ এক বেনামী সম্পৰ্কেৰে নিজাকৈ দখল কৰি লৈছিল হৃদয়ৰ আসন। যাৰ কথাবোৰত বিচাৰি পাইছিলোঁ অনুভৱে খুজি থকা কবিতাৰ ছন্দ, যাৰ মুখৰ হাঁহিয়ে হেতাপৰা মুখখনি বিৰিঙাইছিল এক অভূতপূৰ্ব আনন্দ। শেষলৈ পালোৱেই বাকী অন্তিম যাত্ৰাৰ অন্তলৈ থাকিব বুলি কৈও মিছাকৈয়ে হাতত দি গ'ল কিছু টুকুৰা টুকুৰ কাগজ, যি প্ৰতি টুকুৰা কাগজত আছে মাথো বিষাদ বিষাদ আৰু বিষাদৰ অংকবোৰ। কবি ৰিসামনি আক্তাৰা।